উদয় 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 আজি কৰি দিম গাইস উদয়ক অস্ত তো হে গাইস মোৰ চেনেলটো আপোনালোকক স্বাগতম জনাইছো আৰু আপোনালোকে চাই আছে অসমীয়া ফিচাৰী আৰু যদি প্ৰথমে মোৰ চেনেলটো আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব আৰু গাইস সৰু টাইমটোৰ পিছত ইয়াৰ ভিডিও চাও আৰু একদম ফালি দিম বল তো গাইস উদয় মানে এনেকুৱা এটা ব্যক্তি মানে এনেকুৱা মানে এটা প্ৰবাদী যিটো মানে স্ক্ৰিপ্টেড ভিডিও বনাই আৰু আপনার কি করে এই কাজে সেজে কৰি বেলে ভিডিও বনবো মোক পছি সব কাজে কথা তার লগতে মানে জীবনত সব কাজে মানে তার লগতে মানে অবভিয়াসলি হিস্ট্রি করলি জ্যোতি রইতে মাতো পড়বুয়ে মানে এনেকুৱা কলো না কি কম আৰু এর মানে ভিডিও চালি আপোনালোকে গম পাবো মানে কাজে অস্ত কৰিম মই সঁচাই অস্ত কৰিম আর ভিডিও বলো গাইস রোবো গুগল প্লে স্টোর এনেকুৱা এটা এপ্লিকেশন আমি তো রখিমে কিন্তু প্রথমতে কোশুন তোর পিছফালে যে চলটু আছে কি যে এনকে জাপে আছে তাকে কথা মেহি কামে সিঙ্গিনে নেই পাগলা সাগলা আছে কি বেয়াল ভাই টেঙা নিদিবাই মুখ লৈ ইনডাইরেক্টলি স্টোরিত ভুকি আছে আরে তোক ইনডাইরেক্টলি নয় ডাইরেক্টলি যদি তোক দেখা পাই নহয় তো করে দিব ফাইনালি গাইস মই মোৰ স্কুটিখন বিক্ৰী কৰি দি এটা মই ঘোঁৰা কিনিলো আবে কেলা প্ৰথমবাৰ দেখিছো বে গাধাই মানে ঘোঁৰা বুইছি ইস 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 সি এটা নিজে গৰু সি এটা নিজে গাধা সি আৰু পুইছি ঘোঁৰা কি কমা এতিয়া চিন্তা নাই আৰু পেট্ৰলৰ খৰচ সাৰ্ভিসিংৰ খৰচ এইবিলাক একো টেনচন নাই আৰু তোৰ লাগিলে সাৰ্ভিসিংৰ কাৰণে তোৰ অকাজো থাকিব লাগিব তই এফৰ্ডো কৰিব পাৰিব লাগিব না Would like to take notes while I take totes of the mouth. আজি ৰবা এই ল'ৰাটোক দেখাত কেনেকুৱা লাগে ও কেলা তই তাৰ মানে আপাছত লাগলি ইস 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 আপি গিলে কি হল তোৰ ও আই সি মানে আপি গিলে তোক পাত্তা উঠি দিবা লাগিব তোক তো চাবাও লাগিব হেম কইলা থপৰা তোক থুং মাৰি দিব এখন গম পাইছে নেক্সট আমি তিনটা গৈ আছো একদম Zoom karo. এই কালুয়া খেলছি হৈ গল বে তো গাইস আমি যাবলৈ গৈ আছো এটা হৰৰ প্লেছ এই বান্দল লৈ যাও মানুহ কৈ দিছে আরে তো ভুতুর জায়গা পিছিয়ে যাবে আটা কথা গম পাইছে না মানে ভুতে তোক দেখলিয়ে ভয় করবো গম পাইছে না মানে তোর জিতু হয়েছে আর আকল লবাল ভুতেও কব হাঁটবে কালুয়ে এই গাইস ভিডিও বনাবলৈ আহিলো ইমান সময় হল এই তোক মাতিছো এতিয়ালৈকে আহা নাই আরে তোক রহবই নে কুকুরের নিচিনাকে তোক কচাবা গেলে তো এটা কুকুরে জি এই জাষ্ট আহি পাইছে এইটো চাওক ভগৱানৰ ওচৰত আছো সেইকাৰণে বেয়া কথা নকওঁ কি কম মহাপুৰুষ চলটো বেয়া কথা নকয় সি এটা যিফালে মানে ইনষ্টাগ্ৰামটো বেয়া কথাতে ভৰ্তি হৈছে ই মানে গালি নাপাৰিলে তাৰ কণ্টেণ্ট আৰম্ভই নহয় তাৰ অনলি গালি কি কম আৰু এগিলাখান চলি গাইস বস্তু এটা দেখাম মই হাত জোৰ করছো ভাই নে দেখাবি আর আকো নে দেখাবি তোর মুখখান চাই পেলে আর আকো চাবা ইচ্ছে যাও না একদমই প্ৰথমে আপোনালোকে এই মক্কেলটোৰ ভিডিও এটা চাই লওক আরে ভাই তো বেলেগক মক্কেল বুলি কর আগত না নিজের মক্কেলামি গিলা বন্ধ কর গম পাইছা না নিজে কিমান মক্কেলামি কৰি আছা সেইটো দেখা নাই এটা হিন্দীত কথা আছে গম পা না बोलो खुद का घर अगर शीशे का हो तो दूसरे के घर में पत्थर नहीं मारा करते ओ भाई मोटिव लाइছে হা
এ ভাই ই পালি যে মুড পেজৰ ভিডিও বনাব এ এইখিনি নেযাবা দুটাকে ডেট বুলি ওলাইছে পকৰীয়া নহয় বেগলা পকৰীয়া নহয় এখন শ্মশান বা এখন শ্মশান আছে দুটাকে ঐ ভাই নেযা দে কেলা এইখিনি জেগাখিনি ইমান বেয়া কেলা দেখা নাই এইটো মাকা সেইটা হাৰ্ডি কেলা কি কিবা ওলাইছে বোলেচোন কি ভদ্ৰ ল'ৰা ছোৱালী নহয় আজিকালি উলিয়াচোন উলিয়া এইফালে নাই এইফালে উলিয়াচোন আকৌ শ্মশানৰ জেগাত কি কাম কৰিছে এখন শ্মশান চাগে এইফালে চাগে গুচি আহা যোনে যি নকয় কেলা আমাৰ লগত মতলব নাবা মুতিব আহিছে মুতি পিনে গুচি যাম ইমান সৰু ল'ৰা এইটো এই কেলা বৰ হ'ব দেই এইবিলাক বাতি তোৰ এগিলা ভিডিও চালি না মানুহ পাগলা হব গম পাইছে না বিশা স্ক্ৰিপ্টেড ভিডিও গিলা বনাই পেলাই দে পাব্লিক ইমান বুৰ্বক বুলি ভাবিছে তই হা তোৰ কন্টেন্ট নাই খালি স্ক্ৰিপ্টেড ভিডিও দেখিলে গমেই পাই গেলে যে স্ক্ৰিপ্টেড এগিলা ভিডিও চাই মুম্বাই নেক্সট এখন বাপেৰৰ জেগা চাপে বাপেৰৰ জেগা তো কি হ'ল তোৰ কি হ'ল তোৰ তই আমি চানি তোৰ বাপেৰৰ কেলা বসে ইফালে বস এই ইয়াক নেলাগো বোলা ইয়াক নেলাগো আহা ইয়াক কেলা আহি আছো তই এঘণ্টা ৰ আহি আছো এঘণ্টা ৰ কেলা তোক ইয়াতে পুতি থম ৰ আহি আছো তই অকমান তো গাইজ আপোনালোকে এইটো ভিডিও চালে আৰু এতিয়া মই আপোনালোকক আৰু এটা ভিডিও দেখাই আছো বলক দাদা পইচা মোক লাগিছিল মানে দুদিনমান দেৰি হ'ব ন বাৰু হ'ব দিয়ক অ ভাই কি হ'ল এই পইচা অলপ দিব লগা আছে মানে ধাৰ মানে ৰখাই থৈ দিছোঁ মানে দিব লাগে মানে এতিয়া বৰ অসুবিধা হৈ আছে মানে তো আপোনালোকে গম পালে গাইজ এইটো মানে স্ক্ৰিপ্টেড ভিডিও আছিল তো এইটা মানে এনেকুৱাকে স্ক্ৰিপ্টেড ভিডিও মানে ভিউজ লৈ থাকে আৰু মানে সেইকাৰণে আপোনালোকক মই ষ্টাৰ্টিঙত কৈছিলো যি স্ক্ৰিপ্টেড ভিডিও বনাই আৰু ইয়াৰ একাউণ্টটো যদি আপোনালোকে খুচুৰে নহয় ইয়াৰ স্ক্ৰিপ্টেড ভিডিও মানে গম পাব আৰু আপোনালোকে চালে গম পাব এই ভিডিও গিলাক স্ক্ৰিপ্টেডে হয় ইয়াৰ তো গাইজ আজিৰ ভিডিওটো ইমানখিনি আছিল ইমানখিনিতে সমাপ্ত কৰোঁ যদি আপোনালোকক ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ভিডিওটো সমাপ্ত কৰোঁ তে বাই বাই